এখন ইমানেই স্বেচ্ছাচাৰী হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা ভাবি নাথাকে। তো মোৰ কথাটো আমাৰ কথাটো এইটো যে স্বেচ্ছাচাৰী হিমন্ত বিশ্বৰ যিটো শাসন ব্যৱস্থা, এই শাসনৰ সময়ত অসমে বহুত কিবা কিবি হেৰুৱাইছে। এতিয়া প্ৰথম কথাটো কি জুবিন গাৰ্গৰ কথাটো কৈছে, জুবিন গাৰ্গৰ কথাটো সময়ত তেওঁ কি ক'লে, ময়ো জুবিন আমি জুবিন বুলি কৈ তেওঁ ৰাজপথলৈ ওলাই আহিলে। কিন্তু আজি যেতিয়া উচ্চতম যেতিয়া ন্যায়ৰ প্ৰক্ৰিয়াবিলাক চলি আছিল, SIT ৰিপৰ্টবিলাক ওলাই আছিল, তেতিয়া শ্যামকানু মহন্তৰ বেংক একাউণ্টটো খুলি দিব লগা হৈছে, যে সেইটো নিৰ্দেশ দিছে। একেটা হৈ গ'লে পানীৰ কোম্পানী যিজনৰ মূল কালপিত বুলি কোৱা যায়, তেওঁ পানী কোম্পানীটো তেওঁ খুলি দিয়া হৈছে। এতিয়া এই কথাটোত যে তাৰ উপৰিও আপুনি এটা আটাইতকৈ ডাঙৰ কথাটো এইটো যে যিজন জুবিন গাৰ্গক মানুহৰ অসমৰ মানুহে ভগৱানৰ লগত তুলনা কৰিছিল, সেই জুবিন ক্ষেত্ৰৰ আজিৰ যিটো অকমন্যতাৰ ফলত জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ ধূলি, আজি মানুহে বাহিৰৰ পৰা যেতিয়া মানুহ চাবলৈ যায় তাত প্ৰস্ৰাৱ কৰিবৰ কাৰণে এটা টয়লেটৰ অভাৱ, এই যিটো প্ৰক্ৰিয়া, এইটোত এটা কথা গম পোৱা গ'লে জুবিনৰ প্ৰতি সেই আন্তৰিকতা নাই। কিয়নো তেওঁলোকে ক'ব বিচাৰে যে 6 মাহ বা এবছৰৰ ভিতৰত তেওঁলোকে এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি দিব পাৰে। বিকজ কিয় পাৰে, কাৰণ ফ্লাইঅভাৰ কোটি টকা তেওঁলোকে লোন লৈ আহি কমিশ্যন ৰাজৰ লগত তেওঁলোকে মিলি কৰি ফ্লাইঅভাৰখন নিৰ্মাণ কৰি দিয়ে। কিন্তু জুবিন ক্ষেত্ৰ আজি 6 মাহ হৈ গ'ল, কিন্তু তেওঁলোকে সেই জুবিন ক্ষেত্ৰক আজি এখন উন্নত মানদণ্ড বিশ্বৰ প্ৰেক্ষাপটত জিলিকি থকাকৈ জুবিন ক্ষেত্ৰ তৈয়াৰ কৰিব নোৱাৰিলে। ধন্যবাদ। মই ছাইদুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল পানী নসৰকা চাৰ্জশ্বীট অভিযোগনামা দাখিল কৰা হৈছে, কিন্তু তাৰপিছত ন্যায়ালয়ে তেওঁলোকৰ বেংক একাউণ্ট খুলি দিবলৈ দিছে, মহাবীৰ একুৱা খুলি দিবলৈ দিছে। গতিকে এই ব্যৱস্থাটোৰ সন্দৰ্ভত আপুনি কি ক'ব? চাওক, জুবিন গাৰ্গক লৈ পেলাই ৰাজনীতি হওক, এই কথাটো আমি